এইপিনে শুকাই আছে দেই এইবিলাক। কোনি ভুটিয়া হ'ব ভুটিয়াই যাওক আজি আপোনালোকে ভিডিঅ'টো চাই থাকক দেই। জংঘলত আজি কি দেখুৱাম আপোনালোকক আজি। এইটো যে বাৰিষা চিনৰ মাছ থাকে ন ইয়াত। কোন ঘাঁহ? অঁ বন্ধুসকল, এইবোৰ আমাৰ আগৰ মাটি, খেতি মাটি হয়। এতিয়া জংঘল বনিলে। 1992 প্ৰবল বানপানীয়ে দিয়াত চুমনি মাথাউৰি ভাঙিছিলে। তেতিয়া মাটিবোৰ এনেকুৱা অৱস্থা হ'ল। এইবোৰ হৈছিলে আগৰ গাঁও আছিলে, এইবিলাক খেতি মাটি। তামোলী বাদল, একদম বাদল পথাৰ, কাঁইটীয়াক কি আছে ন। এইপিনে এতিয়া ওলালেহি আকৌ বালিত ওলালেহি। এইপিনে এটা সুঁতি হৈছিলে, নদী সুঁতি হয় এইটো। এইটো ডাঙৰি নদী ব্ৰহ্মপুত্ৰৰ পৰা আহিছে, পৰি মানে লাইনাত পৰিছিলে এইফালে লাইনাত নদীত। এইখন ডাঙৰি নদীখন আগতে মানে ফৌৰহিল কাঠ পাৰ হয়, ডিব্ৰু চৈখোৱা বনাঞ্চলৰ পৰা পুলিনজোৰা পদ্মমবনতে আগতে কাঠৰ বিজনেছ কৰিছিলে। বাঁহৰ সাঁকো আছিলে, এতিয়া ব্ৰহ্মপুত্ৰ হৈ গ'ল। আহি আহি এতিয়া পাই গ'লোহি বগৰী গছ, আপেল গছ। এই যা লোকেল আপেল আপোনালোকে খাব আহিব দেই। আপেল গোটাগতে কেনেকুৱা খাটৰা মিঠা। এই দুটা এইটো এইপিনে ওপৰত আছে। এইপিনে জোকাই দিছে, সৰি গ'ল। এইটো খাই দিওঁ আৰু মজা দেই, বহুত মিঠা। গাইছ, আজি আহিছোঁ দেই। আজি একদম নদীৰ পাৰ আহিছোঁ। আজি একদম জংঘল আহিছোঁ, ডিব্ৰু চৈখোৱা ৰিজাৰ্ভৰ কাষত। এইপিনে এইবিলাক দেখিছ, খেৰ